আসসালামু আলাইকুম। আজি মই আহিছোঁ পুপচা দুবাইচা গাঁৱত। গাঁৱটো অসমৰ গাঁওবিলাকৰ ভিতৰত কোনো গুণেই কম নহয়। আজি মই এই গাঁওখনত VHSND মিটিং কৰাৰ কাৰণে আহিছিলোঁ। কিন্তু গাঁৱৰ আই মাতৃসকলৰ ফটোখিনি আপোনালোকক মই শ্বেয়াৰ নকৰিলোঁ। মই আজি ভাবিলোঁ এই গাঁৱৰ মনোৰমা দৃশ্যখিনি আপোনালোকক শ্বেয়াৰ কৰিম। কিয়নো এই গাঁওখনত মই 2010 চনৰ পৰা আহি আছোঁ। বহুত কষ্ট কৰি এই গাঁওখনত আহিব লাগে। গাঁওখনত আহোঁতে মই খোজকাঢ়ি আহিব লাগে, বানপানীৰ দিনত নদীৰে আহিব লাগে। এই গাঁওখনত অহাৰ পিছত মই আনন্দত আত্মহাৰা হৈ যাওঁ। মই যিমান কষ্ট কৰি গাঁওখনত আহোঁ, অহাৰ পিছত মই সকলো কষ্ট পাহৰি যাওঁ। কিয়নো গাঁওখন মোৰ ইমানেই ভাল লাগে, মই যেনিবা মোৰ বয়স 5 বছৰ হৈ যায়। সন্ধিয়াৰ সময় ঘৰৰ চালত দুটা পাৰ চৰাই গান গাই আছে। আহক তেনেহ'লে আমি এতিয়া আপোনালোকৰ লগত ঘৰমুৱা হওঁ। মই যাওঁ, লগতে আপোনালোকেও মনে মনে গৈ থাকক। মই গৈ আছোঁ, মোৰ পিছে পিছে সেই গাঁৱৰ মহিলাবিলাকেও গৈ আছে। কিন্তু মই মহিলাবিলাকক দেখুওৱা নাই, কিয়নো সিহঁতে হয়তো মোৰ ভিডিঅ'ত আহিলে বেয়া লাগিব পাৰে, ভালো লাগিব পাৰে। মই হয়তো সেইটো ষ্টাডি কৰা নাই, মই সেইকাৰণে সিহঁতক ভিডিঅ'ত অনা নাই। কিন্তু মোৰ পিছে পিছে বহুত মহিলা আহি আছে। সিহঁতে মোক কৈ আছে, বাইদেউ আজি যাব নালাগে, আমাৰ ইয়াত থাকি যাওক। সেই গাঁৱৰ মানুহখিনি ইমানেই ভাল, মই ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ। সিহঁতে সহজ সৰল মাইণ্ডৰ মানুহ হয়। সিহঁতে মোক সেই গাঁৱৰ বস্তুখিনি দেখাই আছে, ক'ত কি ৰুইছে, ক'ত মূলা ৰুইছে, ক'ত জলকীয়া গছ ৰুইছে, কুঁহিয়াৰ ৰুইছে, এইবিলাক মোক দেখাই আছে। মই সেইবিলাক চাই আনন্দত আত্মহাৰা হৈ চাই ঘৰমুৱা হৈ আহি আছোঁ। ভালে লাগে। সিহঁতে যোৱাৰ পিছত মোৰ লগত ভাল ব্যৱহাৰ কৰে, মোক থাকিবৰ কাৰণে কয়। সেইকাৰণে মই আনন্দত আত্মহাৰা হৈ যাওঁ। আৰু বহুত কষ্ট কৰি যদিও যাব লাগে, তথাপিও মাজে মাজে গৈ থাকোঁ। তেনেহ'লে আপোনালোকে মোৰ লগত সেই গাঁৱৰ দৃশ্য চাই থাকক আৰু মই ঘৰলৈ আহি থাকোঁ। বহুত ভাল লাগে, বহুত ভাল লাগে। আপোনালোকৰ বা কেনেকুৱা লাগি আছে নাজানো। মই মানে বহুত আনন্দত আত্মহাৰা হৈ আছোঁ। ছোৱালী দুজনীয়ে সন্ধিয়াৰ সময়ত এজনে আনজনৰ লগত কথা পাতি আছে। সিহঁতে কৈ আছে, আমি পঢ়া শুনা কৰিম, আমি চাকৰি কৰিম, আমি বাল্য বিবাহ নকৰোঁ। এই খেতি পথাৰবিলাক দেখিলে মোৰ যে বহুত শান্তি লাগে। মই আপোনালোকক কেনেকৈ বুজাম, বহুত শান্তি লাগে। ইয়াত বহুত ধুনীয়া ধুনীয়া গছ ৰুইছে। সেইবিলাক মানে বেঙেনা গছ হয়, মূলাৰ পুলি হয়, জলকীয়া। সিহঁতে সেইবিলাক ঘাঁহবিলাক পৰিষ্কাৰ কৰি আছে। এনেকৈ ৰাস্তা দি খোজকাঢ়ি আহিব লাগে। ইয়াত কোনো যোগাযোগৰ ব্যৱস্থা নাই। নদী পাৰ হ'ব লাগে। নদীত আকৌ বাঁহৰ ব্ৰিজ দিছে। ইয়াত মানে ভয় লাগে, আকৌ যাবতো লাগিবই, কোনো কথা নাই, পাৰতো হ'বও লাগিব নদীটো। এইটো ভাবি মই কি কৰোঁ কি নকৰোঁ এনেকুৱা ভাবি আছোঁ। এবাৰ যাওঁ, আকৌ এবাৰ ভয় লাগে, কি কৰিম, যামনে নাই, চিন্তা কৰি থিৰ হৈ আছোঁ। আকৌ ভাবিলোঁ কি কৰিম, চিন্তা কৰি গৈ আছোঁ। আকৌ ভয় লাগে, ভাবি আছোঁ উভতি যাওঁ নেকি। আকৌ যোৱাৰ কাৰণে সিদ্ধান্ত ল'লোঁ। ভয় লাগে, পানীৰ ওপৰত বাঁহৰ ব্ৰিজত কেনেকৈ মানুহবিলাকে যায়। মই মানে বহুত ভয় লাগি আছে আকৌ
ভাবি আছোঁ উভতি আহোঁ নাযাওঁ, আকৌ ভাবি আছোঁ নাযাওঁ যদি কি কৰিম, তেনেহ'লে মই যি পাৰ হ'ব নালাগে তেনেকুৱা এটা বেলেগ ৰাস্তা আছে, সেইটো পিঁয়াজবাৰী বজাৰ কয়, ইফালেদি আহিলে পিঁয়াজবাৰী বজাৰ পায়। গতিকে মই ভাবিলোঁ মই ব্ৰিজেৰে পাৰ নহওঁ, মই পিঁয়াজবাৰী বজাৰ দি যাম। গতিকে মই ব্ৰিজৰ পৰা উভতি পিঁয়াজবাৰী বজাৰৰ ৰাস্তাটোৰ ফালে আহিলোঁ আৰু নদীৰ পাৰে পাৰে গৈ আছোঁ। এতিয়া আপোনালোকক মই নদীৰ পাৰৰ দৃশ্যবিলাক দেখুৱাম, আপোনালোকে নিশ্চয় চাব। চবেই খোজকাঢ়ে, ইয়াত কোনো বাহনৰ ব্যৱস্থা নাই, কোনো অটো ৰিক্সাৰ ব্যৱস্থা নাই। ইয়াতে ডাইৰেক্ট খোজকাঢ়ি আহিব লাগে, খোজকাঢ়ি যাব লাগে। কি কৰিব, চবৰে যোগাযোগৰ ব্যৱস্থা সেই বাঁহৰ ব্ৰিজখন। বাঁহৰ ব্ৰিজখনৰ ওপৰত সিহঁতে কেনেকৈ যায় মইতো যাবই নোৱাৰিলোঁ। মই যাওঁতে আকৌ আধা ৰাস্তাৰ পৰা উভতি আহি বেলেগ ৰাস্তাৰে ঘৰমুৱা হৈ আছোঁ। মোৰ ভিতৰত ভয় লাগিছিল, কি কৰিম, যাম নে নাযাম। অৱশেষত মই আধা ব্ৰিজ পাৰ হৈ উভতি আহিলোঁ। যিকিয়ে নহওক, গাঁৱৰ ৰাস্তা কি ভাল লাগে, বহুত ভাল লাগে। মই কষ্ট যদিও লাগে তথাপিও সেই মনোৰমা দৃশ্যবোৰ চাই কষ্ট পাহৰি যাওঁ। এতিয়া খেতি পথাৰত বস্তুখিনি ৰমৰমা হৈ আছে। এই নদীৰ পানীবিলাক ক'ত যায়? মই 1 মাহ আগত এই নদীৰ ওপৰত বহুত পানী আছিল, নাৱেৰে গ'লোঁ। এতিয়া দেখোন পানী নাই, পানীখিনি ক'ত যায়? এইটো চিন্তা কৰিও বহুত টেনশ্যন লাগে। হয়তো সেইটো আমাৰ আল্লাহ বা ভগৱানৰ লীলা খেলা। কুকুৰটোৱে দৌৰি আছে, হয়তো ঘৰত গৈ আছে। সন্ধিয়া হল অৱস্থা, কি কৰিব বাহিৰত থাকি, ঘৰতে গৈ আছে কিজানি। ইয়াত আকৌ নদীৰ পৰা পানী আনি সিহঁতৰ খেতি পথাৰত দি আছে। কি নিয়ম, সিহঁতে ইমান সহজ সৰল মানুহ হয়, সিহঁতৰ লগত কথা পাতি বহুত ভাল লাগে। মই সিহঁতৰ লগত কথা পাতি আহি আছোঁ। কিছুমানে আকৌ খোজকাঢ়ি বগৰীবাৰী বজাৰত গৈ আছে। তাৰ পৰা বগৰীবাৰী ভালেখিনি দূৰ হয়, কিন্তু সিহঁতে গৈ আছে। উপায় নাই, সিহঁতৰ সেইটো বজাৰ হয়, বজাৰত যাব লাগিব, বস্তু বাহিনী আনিব লাগিব। আৰু মানুহখিনিয়ে নিজৰ খেতি পথাৰত পানী দিবই লাগিব, পানী দিলেহে সিহঁতৰ খেতি পথাৰৰ খেতিখিনি ভাল হ'ব। নদীৰ পানীয়ে কিজানি গান গাই আছে। সিহঁতৰ গাঁৱৰ মানুহে সেই নদীৰ পৰা মাছ মাৰি খায় আৰু মাছ মাৰি বিক্ৰী কৰে। বহুত মাছ সেইখন গাঁৱত। আজি যে মই গাঁৱৰ পৰা আহিলোঁ, ঘৰে ঘৰে মাছ, এই নদীৰ পৰা সিহঁতে মাছ সংগ্ৰহ কৰিছে। ছাগলীখিনিয়ে নিজৰ ইনকাম নিজে কৰি আছে, বেলেগৰ ওপৰত নিৰ্ভৰ কৰা নাই, নিজে ইনকাম কৰি খাই আছে। গাঁৱৰ চবেই তেনেকুৱা, বহি নাথাকে, চবেই ইনকাম কৰে, চবেই কৰ্মজীৱী, চবেই কামত ব্যস্ত থাকে। মই দেখা পালোঁ ইয়াৰ ছাগলীবিলাকো চবে নিজৰ ইনকাম নিজে কৰি আছে। খেতি পথাৰবোৰ চালে বহুত ভাল লাগে, বহুত ভাল লাগে, বহুত ভাল লাগে।
ধুনীয়া ধুনীয়া গছ। কিমান খোজকাঢ়িম? খোজ কাঢ়োতে কাঢ়োতে পিঁয়াজবাৰী পাওঁতে 2 ঘণ্টামান লাগিব। কিমান খোজকাঢ়িম? খোজ কাঢ়োতে কাঢ়োতে ভৰিৰ বিষ আৰম্ভ হৈছে। উপায় নাই, খোজ কাঢ়িবই লাগিব, বেলেগ ব্যৱস্থাটো নাই। খোজ কাঢ়িবই লাগিব। আহক, আপোনালোকে মোৰ লগত আহক। মোৰ অকলে বেয়া লাগি আছে। অকলে আৰু কিমান খোজ কাঢ়িম? ইহঁতে মোক চাই ৰাস্তাটো এৰি দিলে। ইহঁতে ভদ্ৰতা বোলা বস্তুটো আছে। এইজনী আকৌ মোক চাই চাই কান্দি আছে। এই নদীৰ পাৰে পাৰে আহোঁতে আহোঁতে মই পিঁয়াজবাৰী বজাৰ পাম। গৰুটোৱে ঘাঁহ খাই আছে আৰু বাৰে বাৰে মোৰ ফালে চাই আছে। কিজানি ভাবি আছে মই কিয় আহি আছোঁ। মই তাত থাকিব লাগে, থাকিলে হয়তো সিহঁতেও আনন্দ পাব। হয়, বহুত দূৰ, বহুত দূৰ, বহুত দূৰ। তথাপিও ভাল লাগে। কি মনোৰমা দৃশ্য। সন্ধিয়াৰ আগে আগে আকাশত সূৰ্যখন ডুব ডুব অৱস্থা। বহুত ভাল লাগি আছে। খোজ কাঢ়ি যাওঁ, কি হ'ব? খোজ কাঢ়িলেতো বেয়া নহয়, ভালেই। ইয়াত আকৌ ৰাস্তাত 2টা ল'ৰাক লগ পালোঁ। সিহঁতে মোক বহুত ভাল পালে বাইদেউ। কৈ আছে, বাইদেউ আপুনি ইমান সন্ধিয়া যায় কিয়? আমাৰ ইয়াত থাকিলেতো ভাল আছিল। মই ক'লোঁ নহয়, ঘৰত যাবই লাগিব। তেনেহ'লে তোমালোকৰ লগত মই এটা ফটো উঠি যাওঁ। এনেকৈ গৈ আছোঁ, গৈ আছোঁ, গৈ আছোঁ, গৈ আছোঁ। এতিয়া এটা নদী পালোঁ। নদীটো মই পাৰ হ'ম। নদীটো পাৰ হ'লে মই কি পাম? পিঁয়াজবাৰী বজাৰ পাম। পিঁয়াজবাৰী বজাৰটো পালে মই ট'টোত উঠি ঘৰত আহিম। গতিকে আপোনালোকে হয়তো মোৰ লগত আছে। মোৰ দৃঢ় বিশ্বাস আপোনালোকে মোৰ লগত আছে। মই অকলে নাই। অকলে থাকিলে কি জানি মোক বহুত কষ্ট লাগিলে হয়। সেইখন নাৱেৰে মানুহ পাৰ হয়। ময়ো পাৰ হ'ম।